নাই এতিয়া আমি ডিক্লেয়াৰ নকৰোঁ আপোনালোকক আজিৰ এই সময়ত আমাৰ অমুক প্ৰাৰ্থী হ'ব বুলি ক'ব নাজানো আমি কিন্তু প্ৰাৰ্থী হিচাপে আমি চিন্তা কৰা নাই আমি দল হিচাপে আমি মজবুত হৈ আছোঁ আমাৰ পৰা যিকোনো এজন প্ৰাৰ্থীক আমি যেতিয়া থিয় কৰাম আমাৰ UPPL দলে সুন্দৰকৈ মানে জয়যুক্ত হ'ব আৰু ভৱিষ্যতত দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী আমাৰ লগতে আছে নিশ্চয় ভৱিষ্যতত আমাৰ লগত আজি যি ধৰণৰ এলায়েন্স আছে নহয় কোকৰাঝাৰত আমাৰ এলায়েন্স আছে দিছপুৰত আমাৰ এলায়েন্স আছে NDAটো আমি সোমাইছোঁ আমাৰ ৰাজ্য সভাৰ সাংসদ হিচাপে ৰংগনা নাৰ্জাৰী গৈ তাতে NDAটো আমি চেণ্ট্ৰেল পৰ্যায়ত আমি দিল্লীতো আমি সোমাইছোঁ ভৱিষ্যতে যদি ভাল এটা বুজাবুজি হয় বিজেপিৰ লগত থাকি আমি ইয়াত ভাল পৰিৱেশত আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ পৰা দুজন আমি ভাল মানে প্ৰাৰ্থীক বা আমাৰ হৈ BTRৰ হৈ দিল্লীত নিজৰ কথা ৰাখিবলৈ সক্ষম হোৱা ব্যক্তিসকলক আমি জয়যুক্ত কৰিব পাৰিম বুলি আশা কৰিছোঁ নাই এইটোতো অহা নাই এইটো সময়টো অহা নাই আমি এতিয়া এপ্লিকেশ্যনো বিচৰা নাই এইটো সময় আহিব নহয় নিৰ্বাচন আয়োগে যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰিব তাৰপিছত এইবিলাক কথা আহিব এতিয়া একো কথা নাই আমাৰ যিকোনো এজন প্ৰাৰ্থী হ'ব পাৰে আমাৰ চিনিয়ৰ লিডাৰ্ছ যিকোনো এজন ইয়াত প্ৰাৰ্থী হ'ব পাৰে কিন্তু এইজন প্ৰাৰ্থীকে জয়যুক্ত কৰিবলৈ আমাৰ তৃণমূল পৰ্যায়ৰ পৰা নিৰ্ভৰত আমাৰ সকলোৱে কাম কৰি যাব ৰণনীতি নাই এইটো মই কৈ আছোঁ কোকৰাঝাৰ পৰা ওদালগুৰিলৈকে যিকোনো UPPLৰ প্ৰাৰ্থী বা UPPLত কাম কৰা এজন জ্যেষ্ঠ ব্যক্তি সাংসদ হিচাপে আমি ইয়াৰ পৰা পঠাম এইজন ব্যক্তিক পঠাম বুলি আমি এতিয়া ক'ব নোৱাৰোঁ উপযুক্ত এজন ব্যক্তি যিয়ে দিল্লীত গৈ আমাৰ কথাবিলাক ৰাখিব পাৰিব তেনেধৰণৰ ব্যক্তিক আমি দিল্লীলৈ পঠাবলৈ আগবাঢ়িম বিজেপি আউল লগাব আপোনালোক অংকৰ এন্তে কৈছে নহয় এইটো এতিয়া কথাটো কি আছে আউল লগোৱা নলগোৱা এইটো বেলেগ কথা এইটো মিডিয়াই অলপ বস্তুটো বেলেগ ধৰণে লৈ যায় কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক মানে আশ্বাসন দিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক আশীৰ্বাদ দি আছে সহায় কৰি আছে দেশৰ গৃহমন্ত্ৰীয়ে আমাৰ লগত ভাল এটা সম্পৰ্ক লৈ কাম কৰি আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা চন্দ্ৰবাৰত আমাৰ কেন্দ্ৰীয় যি অধিৱেশন হৈছিল এই অধিৱেশনৰ মুকলি সভাতে স্পষ্টকৈ কৈ দিছে অহা মানে নিৰ্বাচনত কোকৰাঝাৰৰ পৰা UPPL প্ৰাৰ্থীক আমি মানে জয়যুক্ত কৰি লৈ যাব লাগে বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তাতে ঘোষণা কৰি আহিছে ইয়াৰ পিছত আৰু আমি বিজেপি বা AJP বা UPPLৰ যি এলায়েন্সটো মানে এলায়েন্স হৈ নাথাকিব বুলি আমি ক'ব নোৱাৰোঁ আৰু মজবুত হিচাপে একেলগে থাকি আগন্তুক দিনত এই লোকসভা নিৰ্বাচনত আমি একেলগে কাম কৰি যাম বুলি আমি আশা কৰিছোঁ নাই এইটো এতিয়াৰ কথা নহয় কি কৰিম কি নকৰিম এতিয়া আমি ক'বলৈ নোৱাৰিম হা এইটো সময়ৰ কথা সময়তে আমি সিদ্ধান্ত ল'ম আৰু আমি ভাবোঁ তেনেধৰণে একো নহয় দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰাইম মিনিষ্টাৰ হিচাপে ভাৰতৰ 135 কোটি মানুহে বিচাৰিছে আমি অসমৰ 3,20 লাখ মানুহে বিচাৰিম BTRৰ 35 লাখ মানুহেও ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ সকলোৰে জনপ্ৰিয় বিশ্বৰ জনপ্ৰিয় নেতা তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিব গতিকে আমিও বিচাৰিম নিশ্চয় ইয়াত BJP UPPL সকলোৱে বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক বুলি সকলোৱে আমি কাম কৰি যাম এই সময়ত নিশ্চয় বিজেপিৰ ফালৰ পৰা UPPLৰ যি সকলো কথাটো বুজি মানে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ সময়ত সহায় আগবঢ়াব থেংক थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार